পুনর্বার সকলকে স্বাগতম জানাইছি এসআই আসাম লাইভ 24 চ্যানেললৈ। পুনর্বার স্বাগতম জানাইছো মই সাইফুল ইসলাম। গুজরাটৰ পৰা মেঘালয়লৈ হ'ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান। কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত গুজৰাটৰ পৰা মেঘালয়লৈ আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্বৰ অভিযান। মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নান পেটেলে সংবাদমেল যোগে ভাৰত জোড়ো সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। গুজৰাটৰ পৰা মেঘালয় চলিব লগা এই যাত্ৰাৰ সময়ছোৱাত মহাৰাষ্ট্ৰ সামৰি আন এক পদযাত্ৰা চলাব কংগ্ৰেছে। এই কাৰ্যসূচীত সাংসদ গান্ধীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ কথা সভাপতিগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে ভাৰত জোড়োৰ প্ৰথমটো যাত্ৰা কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ জম্মু কাশ্মীৰত সামৰণি পৰিছিল। এইবাৰ যাত্ৰা পোৰবন্দৰৰ পৰা আৰম্ভ হৈ অৰুণাচলৰ পাছিঘাট অথবা মেঘালয়ত সামৰণি পৰিব। ডাঙৰ খবৰ, আৰক্ষী কনিষ্টেবল তথা অভিনেতা প্ৰাজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ। চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচন কাৰ্ডধাৰক। চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচন কাৰ্ডধাৰীক। মোদীসকলে বিৰোধীয়ে পাইছে হেনো অদ্ভুত শক্তি। নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনী পেনেলৰ পৰা আঁতৰাই দিয়া হ'ল মুখ্য ন্যায়াধীশক। মণিপুৰৰ কথা মনলৈ অহা নাই, ইউপিএ সমবেদনাই প্ৰধানমন্ত্ৰী মোদী। মণিপুৰ নহয় সংসদত মোদীৰ বাহনত। মণিপুৰ নহয় সংসদত মোদীৰ বাহনত। কংগ্ৰেছে কেৱল আঁচনি ঘোষণা কৰিছিল, সকলো কাৰ্যকৰী কৰিছে মোদী নেতৃত্বাধীন চৰকাৰে। কমাৰ বান্ধত 21টা গৰু সহ 2খন বাহন জব্দ, আৰক্ষীৰ বাহিনীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ। ভাৰত বাংলা সীমান্তত 8টা চোৰাং গৰু, 31 চোৰাং চিনি জব্দ। মানকাছাৰৰ সুখচৰ সমবায় সমিতি ভোটগ্ৰহণ সম্পন্ন 12 আগষ্টত ফলাফল। নগৰ কেঁচা সোণা শিল্পীক নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ। দশম শ্ৰেণীৰ ছাত্ৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰা।